শুনিছেনে? কি হ'ল কোৱা? মোক মানে টকা কেইটামান লাগিছিল। কিন্তু কিয়? অলপ বজাৰ কৰিব লাগিছিল। কি? মইচোন কালিয়ে বজাৰ কৰিছোঁ। সেয়া আপুনি ঘৰৰহে বজাৰ কৰিছে? মোৰ পাৰ্চনেল বজাৰ কৰিব লাগিছে। এইটো আকৌ কেনেকুৱা কথা? পাৰ্চনেল বজাৰো থাকে নেকি? মোৰ মানে কাপোৰ কিছুমান কিনিবলগীয়া হৈ আছে। তুমি নাজানা নেকি কিমান বিয়া ছিজন হৈ আছে? যিমানবোৰ কাপোৰ আছিলে পিন্ধি যাওঁতে শেষেই হ'ল। মোৰ ওচৰত এতিয়া পইচা নাই নহয়। কি? তোমাৰ চেলেৰীবিলাক কি কৰিলা? কিয়? কালি বজাৰ কৰা নাই নেকি? ঘৰৰ সকলো বজাৰ ময়েতো কৰোঁ। আপুনি যে ঘৰৰ সকলো বজাৰ কৰে, ভাইৰে কাম কৰা পইচাকেইটাতো ঘনীয়েকৰ কাপোৰ কানি দিওঁতে যায়। মোৰ ভাগ্যতহে কাপোৰ এযোৰ নাই। ভাইটি বোলে এইখিনি কামৰ পইচা দিয়া নাই, সেইকাৰণেহে। থোৱাহে, বহুত মিছা কথা কয়। তাৰ পইচাকেইটা ঘনীয়েকে হাত কৰি লয় আকৌ। মই চব গম পাওঁ নহয় সেইজনী কথা। ইফালে আমি বজাৰ কৰি মৰি যাম, কিন্তু মহাৰাণীৰ ফেশ্বন কেতিয়াও শেষ নহয়। নাই, আমি আৰু এনেকৈ একেলগে খাই থাকিব নোৱাৰোঁ দেই। এইবোৰ আকৌ তুমি কি কথা কৈছা? মা দেউতা নোহোৱাৰ পৰা দুয়োটাই কিমান কষ্ট কৰি এই ঘৰখন বনাইছোঁ। এই ঘৰখন ভাগ কৰিব নোৱাৰো নহয়। ভাগ কৰিব নোৱাৰিলে কি হ'ল? আগৰ কথা বেলেগ আছিলে। এতিয়া এজনী ছোৱালী বিয়া পাতিছে ন। ঘৰৰ কিছুমান দায়িত্ব সিওতো ল'ব পাৰে। আজি অ'ত ফুৰিব যাব, কালি ত'ত ফুৰিব যাব, সেইবোৰ টকা এনেই নষ্ট কৰি আছেচোন। উফ ৰাম, কিয় বাৰু তুমি সেইবোৰ কথাকে ধৰি আছা? যে মোৰ জব এটা আছে কাৰণেহে মই খৰচ কৰিছোঁ ন। কাইলৈ যদি মোৰ জবটো নাইকিয়া হৈ যায়, তেতিয়া সিয়েতো খৰচ কৰিব লাগিব। কৰিব, একো নকৰে সি। তেতিয়া চাবাচোন কিমান আদায় বেলাই কৰে আমাক। তুমিয়ে মূৰৰ ওপৰত উঠাই দিছা। আৰু ঘৰৰ সকলোবোৰ কাম মই কৰিব লাগে। সেই মহাৰাণীটো দেৰিকৈ উঠিব আৰু মুখৰ আগত চাহ ভাত দিব লাগিব। মই এইখন ঘৰৰ চাকৰ নহয়। কিয়নো তোমালোকে ইমান কাজিয়া কৰি থাকা? তাইকোচোন দেখিয়ে থাকোঁ মই কিবা কিবি কাম কৰা। তুমিতো দেখিবাই ন, তোমাৰ ভাই বোৱাৰী যে। মই কাম কৰাবোৰহে তোমাৰ চকু নপৰে? এই তোমালোকে যি লাগে লাগি থাকা, মোক কিন্তু তোমালোকৰ মাজত নোসোমাবা। সিহঁতৰ কথা ক'লেতো তোমাৰ খঙেই উঠে ন। ভাই আৰু ভাই বোৱাৰীৰ কথা মানে ক'বলৈ নোৱাৰোঁ মই একো। হ'ব, একো নকওঁ মই। হ'ব দিয়া, মই গৈ থাকোঁ অফিচ। ৰাতিপুৱাতো একো এটা বনাই দিব নোৱাৰে, খালি কথা শুনাই পেলাই পঠিয়াই দিয়া। কেলে, তোমাৰ মৰমৰ ভাই বোৱাৰীক ক'ব নোৱাৰা নেকি কিবা এটা বনাই দিবলৈ কাৰণে? ধেই, তোমাৰ লগত কথা পতাটোৱে ভুল। আপুনি কেতিয়াবাই উঠিলে নেকি? কেতিয়াবাই উঠিলোঁ মই। চাহ খালেনে? নাই, চাহ এটা খোৱা নাই মই। নহ'লে মই চাহ একাপ বনাই আনোগৈ। নাই, নালাগে, মোৰ খাবলৈ মন নাই। কি হ'ল আকৌ আপোনাৰ আজি? গাটো বেয়া নেকি বাৰু? নাই নহয়, মোৰ গা বেয়া নহয়। তেনেহ'লে মনটো মাৰি আছে যে? মই কৈছোঁ নহয়, তুমি ইয়াৰ পৰা যোৱা। মোৰ কাৰ লগতো কথা পাতিবলৈ মন যোৱা নাই। ঠিক আছে, হ'ব দিয়ক। যোৱাৰ আগতে কথা এটা শুনি যোৱা। কওকচোন বাৰু। ভাইটিক কৈ দিবা, ককায়েকে সদায় বজাৰ কৰি থাকিব নোৱাৰে নহয়। সি কাম কৰা পইচাও কেইটামান বজাৰ কৰিব দিবা আকৌ। আমাৰো নিজস্ব বুলি কথা এটা আছে নহয়। ঠিক আছে বাৰু, মই বাৰু কৈ দিম এখেতক। এইকেইদিন মানে এখেতৰ কাম ভাল চলা নাই, সেইকাৰণেহে পইচা দিব পৰা নাই। হ'ব, কাম ভাল চলিছে নে বেয়া চলিছে সেইটো জানো মই। সপ্তাহৰ প্ৰতিয়ে যে 2-3 কাপোৰ লোৱা, সেইবোৰ পইচা ক'ত পোৱা? আপুনি এইবোৰ কি কৈছে? মই কেতিয়া ল'লোঁ কাপোৰ? হ'ব, দেখিছোঁ নহয়। বিয়া যোৱাৰ প্ৰতিয়ে যে এযোৰ কাপোৰ সলাই যোৱা, ক'ৰ পৰা পাইছা সেইবোৰ কাপোৰ? সেইকেইযোৰ মই মাৰ ঘৰৰ পৰা লৈ অহা কাপোৰ। কিয়? তুমি আহোঁতেতো কাপোৰ অনাই নাছিলা? মই যেতিয়া ঘৰলৈ গৈছিলোঁ তেতিয়া লৈ আহিছিলোঁ। হয় নেকি? মিছা কথা ক'বলৈ জেগা নাপালোঁ আৰু। নাই আপোনাক আকৌ মই মিছা কথা কিয় ক'ম? আৰু এটা কথা, তোমালোকে যদি পইচা খৰচ কৰিব নোৱাৰা ঘৰত, তেনেহ'লে আমি বেলেগ খাই দিম। আমি একেলগে খাই থাকিব নোৱাৰোঁ। এটাই খৰচ কৰি থাকিব আৰু এটা বহি খাব। এইটো মই কেতিয়াও হ'ব দিব নোৱাৰোঁ। কাৰণ মোৰ হাজবেণ্ডো বহুত কষ্ট কৰে। ঠিক আছে মই বাৰু তেখেতক কৈ দিম। পাইছে মজাটো? বৌয়ে মোক আজি ইমানবোৰ কথা শুনালে। ৰুণু, কি হৈছে তোমাৰ? কিয় কান্দি আছা তুমি? নাই, ক'ত কান্দিছোঁ? নাই কৰা। মই গম পাইছোঁ তুমি কান্দি আছা। কিবা এটা হৈছে ন? কোৱাচোন কি হৈছে? বৌয়ে মোক আজি বহুত কথা শুনাইছে জানা। দাদাই বোলে গোটেই ঘৰৰ খৰচ দি আছে আৰু আমি বোলে বহি খাই আছোঁ। কি? বৌয়ে তেনেকৈ কৈছে? বৌয়ে তেনেকৈ কৈছে মোক। আৰু মই বোলে সপ্তাহত 2-3 কাপোৰ লওঁ। তুমিয়ে কোৱাচোন, মই কেতিয়াবা তোমাৰ পৰা কাপোৰ ল'বলৈ পইচা বিচাৰিছোঁ নেকি? এইবোৰতো মই মাৰ ঘৰৰ পৰা অনা কাপোৰ ন। কি? বৌয়ে আজি তোমাক তেনেকৈ কথা কৈছে? মোৰ অলপো বিশ্বাস হোৱা নাই। আগতেতো বৌয়ে মোক তেনেকুৱা কথা কোৱা নাছিল। আগতে এইকাৰণে কোৱা নাছিল, আগতে তুমি অকলে আছিলা। এতিয়া যিহেতু তোমাৰ ৱাইফ আহিলোঁ, সেইকাৰণে বৌয়ে তেনেকৈ কৈছে। মইতো পইচা নিদিয়াকৈ নাথাকোঁ ন। এতিয়া মোৰ কাম বেয়া চলি আছে কাৰণেহে। ঠিক আছে দিয়া, তুমি দুখ কৰি নাথাকিবা। মই বাৰু দাদাৰ লগত কথাটো আলোচনা কৰিম। নাই, নালাগে আলোচনা কৰিবলৈ। বৌয়ে আকৌ ক'ব মই কথাবোৰ লগাই ঘৰখন ভাঙিবলৈ চেষ্টা কৰিছোঁ। আৰু দাদাই এনেই বৌক গালি দিব। কিন্তু কৰিমতো কি কৰিম? নালাগে দিয়া একো কৰিবলৈ। তুমি ভাল কাম এটাত সোমাই যাওঁ বুজিলা। এনেকুৱা পইচা নোপোৱা কাম কৰি থাকিব নালাগে আৰু। তেতিয়াহে চাগে ঘৰখন ঠিক হ'ব। এই ঘৰখন মই কেতিয়াও ভাঙি যাবলৈ নিদিওঁ। ঠিক আছে বাৰু, তুমি যি কৈছা সেইটোৱে হ'ব। আপোনাক মোৰ খবৰ, দাদা কিন্তু এইবোৰ কথা একো নক'ব। নাই, নকওঁ। হেৰা, শুনিছা? ভাত দিয়া। লওক, ভাতকেইটা খাই লওক।
কি আজি মই অকলে নেকি ভাইটিহঁতে ভাত খাবলৈ অহা নাই যে জানো মইতো উঠনি মাতি থৈ আহিছোঁ কিয় বা অহা নাই সিয়েকে চাগে মনে মনে কিবা আনি থৈছে সিহঁতৰনো কিনো আৰু টকা লুকাই লুকাই থয় মনে মনে বস্তু আনি আনি খায় হেই তুমিও যে কি কথাবোৰ কৈ থকা নহয় তুমি কোৱা নিচিনা ইমানো বেয়া নহয় নহয় হ'ব দিয়ক বেলেগৰ কথা বাদ দিয়ক আপুনি নিজে খাওকচোন তুমি সঁচাই মাতিছিলা নে সিহঁতক অঁ মাতিছিলোঁ নেখাওঁ বুলি ক'লে আকৌ নোখোৱা মানুহক মই কি জোৰ কৰি থাকিম নেকি ঠিক আছে তেনেহ'লে দাদা তোৰ লগত মোৰ কথা এটা আছিল অঁ ক কি কথা মই তহঁতৰ কথাকে সুধি আছিলোঁ বৌৰে মই বোলো কেলৈ ভাত খাবলৈ অহা নাই অ' মাই গড এইটো যদি কেনেবাকৈ কৈ দিয়ে মই মাতা নাই বুলি আপুনি যে আৰু কি কথা কয় সেইটো শুনিলেই হ'ল অঁ কি কথা কোৱা দাদা মই কাম এটা পাইছোঁ কি কাম আগৰ কামটোত যিহেতু পইচা চইচা নাপাওঁ সেইকাৰণে মই ড্ৰাইভাৰ কাম এটা পাইছোঁ অঁ কিন্তু ভালকৈ দেই চাই চিতি চলাবি আকৌ আজিকালি গাড়ী যিহে ইমান উৎপাত নাই দাদা ভালকৈ চলাম আকৌ একেলগে ভাত খাই লাগি ভণ্টি ক'ত নাই দাদা মোৰ খাবলৈ একেবাৰে মন নাই কিয় সি খাবলৈ মন নাই কৈছে আকৌ কিয়নো সুধি থাকিব লাগে কিয় কিয় বুলি দাদা যেতিয়া পইচা দিব পাৰোঁ তেতিয়াই মই ভাত খাম ই আকৌ এইটো কি কথা কৈ থৈ গ'ল তুমি মানে কিবা ক'লা ন হেই আপুনি যে কি কথাবোৰ ক'বলৈ আহিছে মই কি ক'ম আকৌ সিহঁতক নহ'লে শেষত সি কি কথা কৈ থৈ গ'ল জানো পাই সিহঁতেহে জানে কি কথাবোৰ যে কৈ থাকে হ'ব দিয়ক আপুনি ভাতকেইটা খাওক দাদা ক'ত যাব আপুনি অঁ মোক এই অলপ আগতে নমাই দিলে হ'ল ঠিক আছে দিয়ক তোমাক আগতে এইটো লাইনত দেখা নাই যে অঁ মই মানে নতুনকৈ গাড়ী চলাইছোঁ এক্সপিৰিয়েঞ্চ হৈছে বাৰু আগৰ ঠিকে আছে বৰ ভাল কাম কৰিছা দেই সেই পিছে বিয়াবোৰো পাতিলেনে নাই পাতিলোঁ ল'ৰা ছোৱালী নাই হোৱা নতুনকৈ বিয়া পাতিছোঁহে অঁ ঠিকে আছে তেনেহ'লে ভাইটি ৰখাই দিবা মোক এইখিনিতে ঠিক আছে দাদা হেৰা শুনিছানে অঁ তুমি আহি পালাই নেকি পালোঁ দিয়া বৰ ডাঙৰ কথা এটা হ'ল নহয় কি কথা মোৰ চাকৰিটো গ'ল জানা কি কিন্তু কেনেকৈ এইবোৰ বহুত কথা কৈ থাকিলে শেষে নহ'ব ইছৰাম কি হ'ব এতিয়া বাৰু জানো পাই কি হ'ব এতিয়া দাদা দাদা অঁ ভাইটি তই দাদা মই আজি গাড়ী চলোৱা পইচাকেইটা তোক দিবলৈ আহিছোঁ সেইকেইটা তই ঘৰৰ বজাৰখিনি কৰি দিবি কি হ'ল দাদা ইমান মনটো মাৰি আছোঁ যে কিনো হ'বলৈ আছিলে মোৰ চাকৰিটো গ'ল কি কিন্তু কেনেকৈ এইবোৰ বহুত কথা ভাইটি এতিয়া মই ঘৰখন কেনেকৈ চলাম সেইটোৱে ভাবি পোৱা নাই দাদা তই চিন্তা কিয় কৰিছ মই আছোঁ নহয় ঘৰখন মই চলাম দে এইকেইদিন যিমান দিনলৈকে মোৰ কাম ভালে থাকে মই ঘৰখন চলাই নিম ভাইটি তই দাদা কি হ'ল আকৌ এইখনতো মোৰো ঘৰ ন এইখন ঘৰৰ প্ৰতি মোৰো দায়িত্ব আছে আৰু মোৰ ইমান দিন কাম নাছিলে সেই তেতিয়াতো তই চলাই নিছিলি ঘৰখন বিপদৰ সময়তে ভাইকক লাগে ন ঠিক আছে দে এতিয়া তুমি শুনিলা নহয় ভাইটিয়ে কি কৈ থৈ গ'ল সেইকাৰণে মুখত যি আহে সেয়াকে বলকি দিব নালাগে হয় মোৰেই ভুল আছিল মই তেনেকৈ ক'বই নালাগিছিলে বহুত বেয়াকৈ কৈ পালোঁ সিহঁতক এতিয়া আমাৰ বিপদৰ সময়ত সিহঁতেতো আমাক চাব লাগিব ন সেইটো কথা মই ভাবিয়ে পোৱা নাছিলোঁ মই ভাবিছিলোঁ সিহঁতৰ টকাকেইটা সাঁচি গৈ আছে মোৰ ভাইটি তেনেকুৱা নহয় জানা মই তাক সৰুৰ পৰা পাইছোঁ মোক যিমান মৰম কৰে সি ময়ো তাক সিমানে মৰম কৰোঁ আৰু আমাৰ দুটাক যদি কোনোবাই আঁতৰাব খোজে কেতিয়াও আঁতৰাব নোৱাৰে ঠিকেই কৈছে আপুনি ব'লা নহ'লে দুয়োটাই যাওঁ তুমি ভণ্টিকো কিবা কিবি কৈছিলা নহয় ভণ্টিকো ক্ষমা খুজি থৈ আহিবা নহ'লে তাইৰ মনটো বেয়া লাগি থাকিব নহয় আপুনি ঠিকেই কৈছে ব'লক দুয়োটাই যাওঁ আপুনি আহি পালে পালোঁ দিয়া ৰ'ব আপোনাৰ কাৰণে মই পানী আনি দিছোঁ নাই নালাগে নাখাওঁ মই পানী শুনাচোন কথা এটা কওঁ তুমি বেয়া নাপাবা নাই কিয় বেয়া পাওঁ আকৌ মই তোমাক চাগে এইবাৰ বিহুত মই কাপোৰ কানি একো দিব নোৱাৰিম কিয় কাৰণ এইকেইদিন ঘৰখন মই চলাব লাগিব দাদাৰ চাকৰিটো গ'ল দাদা ইমান দিন আমাক খোৱালে ন এতিয়া মোৰো কৰ্তব্য তাক খোৱাটো ঠিকে আছে দিয়ক নালাগে দিয়ক মোৰ কাপোৰ কানি মোৰচোন আছে নতুন কাপোৰ আৰু কাপোৰৰ কিহৰ দৰকাৰনো আজি যিকেইটা পইচা পাইছিলোঁ সেইকেইটা দাদাকে দি দিলোঁ ঘৰৰ পইচা কৰিবলৈ কাৰণে ভাল কাম কৰিলে আপুনি ভাইটি দাদা তই অঁ ভাইটি মই তুমি নাহা কিয় ভাইটি আমাক ক্ষমা কৰি দিবা বাহিৰৰ পৰা সকলোবোৰ কথা শুনিয়ে আছিলোঁ আমি তোমালোকে আমাক কিমান ভাল পোৱা কিন্তু আমি তোমালোকক কিমান হিংসা কৰিছিলোঁ আমি নহয় একচুৱেলি মইহে হিংসা কৰিছিলোঁ তোমালোকক এতিয়া বিপদৰ সময়ত তোমালোকে আমাক চাব লাগিব বৌ আপুনি কান্দিছে কিয় মই আপোনাক একো বেয়া পোৱা নাই নহয় ভণ্টি তোমাকো কৈছোঁ তুমিও মোক বেয়া পাই নাথাকিবা মই সৰহখিনি কথা তোমাকে শুনাইছিলোঁ সেইকাৰণে চাগে ভগৱানে মোক শাস্তি দিছে বৌ মই আপোনাক বেয়া পোৱা নাই নহয় আপুনি কান্দি নাথাকিব বিপদৰ সময়ত ককাই ভাইকে সহায় নকৰিলে কোনে সহায় কৰিব সুখতো থাকিব লাগিব দুখতো থাকিব লাগিব তুমি ঠিকেই কৈছা তুমি সৰু হৈ ইমানখিনি কথা বুজি পোৱা কিন্তু মই ডাঙৰ হৈ ইমানখিনি কথা বুজি নাপালোঁ একো নাই বৌ মানুহ মাতকৈ ভুল হয় ন আৰু তোমালোক দুটা সদায় এনেকৈ থাকিবা ককাই ভাইকৰ মাজত আমি কেতিয়াও নোসোমাওঁ এই মৰম সদায় ভালে থাকক মই তাকে কামনা কৰিছোঁ নাই আমাৰ মৰম কেতিয়াও শেষ হৈ নাযায় মা দেউতা এইখন পৃথিৱীত নাথাকিলে কি হ'ল আমাৰ দুটাকে বহুত সংস্কাৰ দি থৈ গৈছে
এডাল লাঠি ভাঙিব পাৰিব মানুহে, কিন্তু একগোট হৈ থাকিলে কেতিয়াও ভাঙিব নোৱাৰে। সেইষাৰ কথা মা দেউতাই আমাক কৈ থৈ গৈছিল, আৰু মা দেউতাৰ কথা আমি আখৰে আখৰে পালন কৰিছোঁ। ঠিকেই কৈছা তোমালোকে। আজিৰ পৰা আমি মিলা প্ৰীতিৰে ঘৰখন চলাই নিম। তাকেইতো।